গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। এতিয়া 7টা বাজিছে। আজি মই বেটিক স্কুলত থ'ব যাম। সেয়া সময় নাপাওঁ বুলি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, আমাৰ সকলোৰে ভালেই। এতিয়া জল্দি ভাত শাক বনালওঁগৈ। ভাতৰ কুকাৰটো বহাই দিছোঁ এইফালে। মই এতিয়া বনাম হাঁহ মাংস কোমোৰা আলুৰ লগত। আপোনালোককো অকণমান দেখাই দিম আৰু গোটেইখিনি দেখাব নোৱাৰিম যিহেতু দেৰি হৈছে। তেতিয়াহ'লে মই বনাই লওঁ। তেল দালি কোমোৰাটো এইফালে বনাই আছোঁ। কল দিওঁ এইফালে বনাই দিছোঁ কল আলু। কোমোৰাও ধুনীয়াকৈ সিজিলে, আলু সিজিলে, আমাৰ হাঁহ মাংস ৰেডি হৈ গ'ল। ভাত শাক বনাই হৈ গ'ল। এতিয়া পেটিয়ে মই ভাত খালোঁ। ভাতখিনি দেখাই দিওঁ আপোনালোকক। বেটিয়ে মই এখন কাঁহীতে লৈছোঁ। বেটিয়ে অলপ খোৱাই লওঁ, তাৰপিছত ময়ো খাওঁ। খাই বৈ ওলাই আপোনালোকক লগ পাম আকৌ। এতিয়া যাবলৈ লৈছোঁ বেটি আৰু মই। যিহেতু স্কুটিত যাম সেয়া ভিডিঅ' নকৰোঁ, একেবাৰে স্কুল গৈ পেলাই আপোনালোকক লগ পাম আকৌ। এইজনী বেটি এতিয়া আপোনালোকক বেটিহঁতৰ স্কুল পৰিৱেশটো অকণমান দেখাই দিওঁ। সকলোৱে আজি গোট খাইছোঁ দেই, বহুত দিনৰ মূৰত লগ পাইছোঁ। অনুভৱটো কোৱা, বহুত দিনৰ মূৰত লগ পাইছোঁ যে। আমাৰ জোনমণি বাই আজি লগ পাই বহুত ভাল লাগিলে দেই। নিতু কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত লগ পাই? ভাল লাগিছে বৌক লগ পাই বহুত দিনত, শকতো হ'ল ধুনীয়াও হ'ল বাৰু। কিনো ক'ম আৰু ন। কেনেকুৱা জমাইছে আমাৰ নিতু। আমি এতিয়া আজি ধাবালৈ যাওঁ। লগ পাই সঁচাকৈ বহুত ভাল লাগিলে আজি লগৰকেইজনী। এতিয়া বাজিলে 11টা। এতিয়া কিবা এটা খাই আহোঁ, যিহেতু ৰাতিপুৱা বৰ খৰখেদাকৈ কিবা এটা খাই অহা হয় যে। এতিয়া চাই খাওঁ নে কিয়ে খাওঁ আপোনালোককো দেখাই থাকিম। ব'লক আপোনালোকো আমাৰ লগত গৈ বৰহাট টাউনখন অকণমান দেখাই দিছোঁ আৰু ন। লগতে মাইনাবাৰ মোবাইলটো বেয়া হ'ল, সেয়া মোবাইলটো বনাবলৈ আহিছোঁ। এয়া আমাৰ বৰহাট টাউনখন। আমাৰ বজাৰ পাতি ইয়াৰ পৰা কৰিবলৈ আহোঁ। এতিয়া পালোহি ৰেষ্টুৰেণ্ট। এতিয়া খাই অৰ্ডাৰ দিলোঁ চাহ আৰু কেক। আহিব যে তেতিয়া ভিডিঅ' আমাৰ বনাই লৈছে 3টাৰে।
উলিয়াই দিবা আমাৰ মাইনা বা খাইছে এতিয়া খাবলৈ লৈছোঁ পুৰি গাখীৰ লৈছোঁ 1 লিটাৰ অথনি আকৌ ভিডিঅ'টো কৰা নহ'ল আৰু যিহেতু লগৰখিনিক বহুত দিনৰ মূৰত লগ পাইছোঁ কথা বতৰা পাতিলোঁ চাহ তাহ খাই পুৰি খাই আহি দিলোঁ আৰু বেটিক স্কুলৰ পৰা লৈ আহি এতিয়া গা চা ধুই ভাত খাই বৈ আজৰি হৈ অলপ জিৰণি লৈ এতিয়া সন্ধিয়া চাহ কাপৰ কাৰণে এতিয়া লগত খাবলৈ পায়স অকণমান বনাইছোঁ সেয়া আপোনালোককো অলপ দেখাই দিওঁ বাদাম দি দিছোঁ চাউল তিয়াই থৈছিলোঁ 1 কাপ সেয়া এতিয়া চাউল দিব লৈছোঁ মানিকী মধুৰি চাউল দিছোঁ এতিয়া গোটেইখিনি দি দিছোঁ ভালদৰে এতিয়া লৰাই দিওঁ ভালদৰে এবাৰ এতিয়া উতলাৰ পিছত চেনি 1 কাপ দি দিছোঁ আমি মিঠা যিহেতু বেছিকৈ খাওঁ সেয়া 1 কাপ দিছোঁ আমাৰ পায়স ৰেডি ধুনীয়া হ'ল পায়সখিনি এতিয়া আমাৰ পায়স ৰেডি Yeah, cameraman. ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটি ভিডিঅ'ত আকৌ পুনৰ লগ পাম বাই বাই